মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা চূড়ান্ত খবৰ আহি পৰিছে। মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, এই বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিম যে আচলতে কেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰথমতে তোমালোকক ক'ব বিচাৰিছোঁ, মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্কৰ বিষয়ে তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। মই তোমালোকৰ গ্ৰেছ মাৰ্কৰ বিষয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম। লগতে এই বছৰ মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে সেৱাই এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই বছৰ মেট্ৰিক পৰীক্ষাত এটা, দুটা নাইবা তিনিটা ছাবজেক্টত ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱাই কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিব। সেই পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ফেইল কৰা শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ইতিমধ্যে ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগত মেট্ৰিক পৰীক্ষাৰ ফলাফল 19 মে তাৰিখে ঘোষণা কৰিব আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 24 মেত ঘোষণা কৰিব। এতিয়া অসমত কেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মে মাহৰ লাষ্টত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু ইতিমধ্যে জানিব পৰা মতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 4 তাৰিখত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে গুগলত এটা তথ্য প্ৰকাশ পাইছে কেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে এটা লিংক বিচাৰি পাবা। সেই লিংকত ক্লিক কৰিলে তোমালোকে এইটো ৱেবছাইটত ভিজিট কৰিব পাৰিবা। এইটো ৱেবছাইটত লিখা আছে যে অসমত মেট্ৰিক পৰীক্ষাৰ ফলাফল 19 মে তাৰিখে ঘোষণা কৰা হ'ব, অৰ্থাৎ 19 মেত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক জনাব বিচাৰিছোঁ এইটো কোনো ধৰণৰ অফিচিয়েল আপডেট নহয়। এইটো কেৱল মাত্ৰ এটা ৱেবছাইটে প্ৰকাশ কৰিছে যে 19 মেত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে।